आया तो कम से कम लगभग हमारे हिसाब से 50,000 का ज्यादा होगा। बरपेटा में बरपेटा जिला में जी। बरपेटा जिले में कहाँ पे घर? हमारी घर है उधर से आए हैं लखनऊ से आए हैं। जी, मतलब बचपन से हम वहाँ पे रहते थे। कहाँ पे? लखनऊ में। बचपन कितना साल से रहता था? मेरा बचपन ही गुजर गया वहाँ पे पूरा। मतलब 20-25 हाँ। लगभग हमारा उम्र होगा अभी 26 या 27 साल लगभग। और हम लोग हर साल वोट डालने वोट डालने के लिए हम लोग हर साल यहीं पे आते हैं। নমস্কাৰ, এয়া দেখিছে বৰপেটাৰ ৰেলৱে ষ্টেচন। আপোনালোকে যদি বাতৰি চাই আছে দেখা পাব, যোৱাকালি ৰাতি প্ৰায় 50,000ৰ অধিক এই বৰপেটাৰ ষ্টেচনত বাহিৰৰ পৰা মানুহ আহিছিলে। বাহিৰৰ পৰা মানে ক'ৰ পৰা আমি কোনেও নাজানো, মানে ক'ৰ পৰা আহিছে তেওঁলোক। আৰু এই যি 50,000 মানুহ বৰপেটাৰ ষ্টেচনত নামিছিলে দুদিন আগতে বা যোৱা নিশা, তেওঁলোকে কোনেও অসমীয়া ভাষা ব্যৱহাৰ কৰা নাছিলে। আপোনালোকে চাইছেনে নিউজটো? বহুতো নিউজ চেনেলত দিছিলে, DY365 প্ৰতিদিন আৰু বহুততে দিছিলে। এতিয়া প্ৰশ্ন হৈছে এওঁলোক ক'ৰ পৰা আহিছে, আৰু আহিছে যদি তেওঁলোকে বহুতে কৈছে যে তেওঁলোকৰ জন্ম হৈছিলে বাহিৰতে, মানে মধ্যপ্ৰদেশ, পাটনা, বিহাৰ এইফালে। গতিকে গোটেইখিনি কথা সন্দেহৰ আৱৰ্তত থকা বিষয়, আৰু এইবিলাক ভালদৰে পৰ্যবেক্ষণ হ'ব লাগে, কাৰণ যিহেতু ইলেকশ্যনৰ সময় চমু চাপি আহিছে। তাৰ পিছত আপোনালোকে দেখা পাইছে ৰাতিপুৱা এতিয়াও বৰপেটা ৰোডত মানুহৰ ভিৰ। প্ৰশাসনে কোনোবাই প্ৰশ্ন কৰিছেনে যে এওঁলোকৰ আইডেণ্টিটি কি, আৰু কোনোবাই তেওঁলোকৰ ক্ৰছ চেকিং কৰিছেনে নাই? যিহেতু বাতৰিত আমি দেখা পাই আছোঁ প্ৰায় 50,000ৰ অধিক মানুহ আহিছে ৰাতিপুৱাৰ ভাগতো আজি আহিছে। ডাঙৰ যোৱা নিশাৰ পিছত আপোনালোকক মই দেখুৱালোঁ যে ৰাতিপুৱা মানে বৰ্তমান সময় হৈছে 8:30 বাজিছে, এতিয়াও বৰপেটা ৰেলৱে ষ্টেচনত অজস্ৰ লোকৰ ভিৰ হৈছে। ইয়াতে প্ৰশ্ন কৰিব লাগে, আৰু বিশেষকৈ প্ৰশাসনে চাব লাগে এওঁলোক ক'ৰ পৰা আহিছে, কাৰণ এনেকৈ বহুত ঠাইৰ পৰা বহুত মানুহ অসমলৈ আহিছে। যিহেতু ইলেকশ্যনৰ বতৰ, গতিকে চোৱাটো বহুত দৰকাৰ।